বিহু আজি 2 তাৰিখেই হ'ল, কিন্তু মোৰ ভিডিঅ' দিয়াহে পলম হ'ল কিয়নো মই বহুত এলেহুৱা গাইজ। আৰু আহিলোঁ ৰেষ্টুৰেণ্ট এখনলৈ, তাৰপিছতে খাই দিলোঁ চাওমিন। মানে মোৰ চাওমিন প্ৰিয়। তাৰপিছত ৰাতিলৈ মায়ে বনাই আছে পিঠা আৰু ময়ো অকণমান লগতে যোগ দিলোঁ। আৰু পিঠা বনাই হোৱাৰ পিছতে কাইলৈ হৈছে গৰু বিহু, মানে ভিডিঅ'টোৰ মতে। আৰু এয়া গৰু বিহুৰ কাৰণে মই চাটৰ কাৰণে বস্তু কাটি আছোঁ আৰু দেউতাই মোক অকণমান সহায় কৰি দিলে। দেউতাই আৰু মায়েকেইটা বনাই দিলে আৰু মায়েও হালধিখিনিয়ে মগুখিনিয়ে খুন্দি দিলে, মাটিমাহখিনি মানে। তাৰপিছতে আমাৰ গৰুকেইটা আনিলোঁ আৰু ফুট এটা দি ল'লোঁ। এনেকৈ আমি আজি গৰু বিহু পাতিলোঁ। আৰু দেখিছেনে গৰুটোক মই মৰম কৰি দিছোঁ আৰু সি ৰখি দিছে। তাৰপিছতে এয়া মাখিয়তীয়ে ধুনীয়াকৈ মাৰিলোঁ। আৰু আপোনালোকৰ পিনে গৰু বিহু পাতিছে নাই পিছে কমেণ্ট কৰি জনাব। ভিডিঅ'টোৰ মতে মই মানে কাইলৈ জেতুকা ল'ম, কিন্তু মই মানে আজি সেইকাৰণে ভাবিলোঁ ঘৰকেইটা আজিয়ে মুচি থওঁ, কাৰণ জেতুকা লোৱাৰ পিছততো হাতখন বেয়া কৰিব নোৱাৰি ন।